নমস্কাৰ বন্ধুসকল, মই প্ৰীত মাইণ্ড ফ্ৰেছ মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকক আমাৰ তালাপৰ দীপাৱলী উপলক্ষে সজোৱা পৰিৱেশৰ কিছু দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।
এইজন হৈছে আমাৰ কালী মন্দিৰৰ পুৰোহিত বহুত ধুনীয়াকৈ পূজা হৈ গ'ল চাওক আপোনালোকে কেতিয়াবা তালাবৰ বাহিৰত যোনে থাকে কেতিয়াবা আহিব ইয়াত আমাৰ শিৱ মন্দিৰো আছে কালী মন্দিৰৰ লগত এইবাৰ পূজা ইমান ধুমধামকৈ নাই হোৱা তথাপিও ডেক'ৰেশ্যন বহুত ভাল হৈছে এনে ইয়াত ছেকেণ্ড দিনাখন খিচিৰি প্ৰসাদ খোৱা হয় আৰু বাহিৰত বহুত যথেষ্ট ভিৰ দেখিবলৈ পোৱা যায় চ' এইবাৰ ক'ভিড-19ৰ বাবে ইয়াত তেনেকুৱা ব্যৱস্থাবোৰ কৰা হোৱা নাই কিন্তু ডেক'ৰেশ্যন বহুত ধুনীয়া হৈছে চ' বন্ধুসকল আপোনালোকে চালে যে কেনেদৰে আমাৰ কালী মন্দিৰ ধুনীয়াকৈ সজোৱা হৈছে আৰু তালাপত কিদৰে আন্ধাৰক আঁতৰাই এই দীপাৱলীক ধুনীয়াকৈ আদৰণি জনোৱা হৈছে আৰু এনেদৰে যেন সদায় আন্ধাৰক আঁতৰাই আমাৰ পৰিৱেশ যাতে পোহৰেৰে পোহৰিত হৈ থাকে সেয়াই কামনা কৰিছোঁ আৰু সকলোৱে ভালে থাকিব সকলোৱে আনন্দ উপভোগ কৰি থাকিব সুস্থ থাকিব ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ